নমস্কাৰ সকলোকে জনাওঁ। আজি আমাৰ মহাদেৱৰ অনুষ্ঠানটি আৰম্ভ হ'ব। সকলে আহি পাইছে। আমাৰ আজি ধুমধাম হৈ গ'ল সন্মুখৰ পৰা দেখাইছোঁ। এটি ফুলাম জাপি আৰু এখন অসমীয়া শৰাই সম্বোধন জ্ঞাপন কৰিছে বিদ্যালয়ৰ ছাত্ৰাধিকাৰী। ইয়াতে ফুলাম জাপি সকলোৱে হাততালি মাৰক আৰু এখন অসমীয়া শৰাই। মিউজিক নবজাব। আকৌ নতুন প্ৰভাত হ'ব। এটা নতুন খণ্ডলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই উপস্থিত আছোঁ অভয়াপুৰীত ফেকাল্টি MP হাইস্কুল প্ৰাংগণত। আজি কণ শিশুহঁতে নিজৰ প্ৰতিভা প্ৰকাশ কৰিব আৰু সকলোৰে এটা মিঠা কোলাহলেৰে আমি অনুষ্ঠান আৰম্ভ কৰি লৈছোঁ। দিয়া কম হৈছে আৰু জোৰে। সিহঁতক দেখিলেই মনবিলাক সজীৱ হৈ পৰে সকলোৰে। এয়া দেখিছে, এয়া হৈছে ফেকাল্টি। আমাৰ সন্মুখত মই আজি লোকক্ৰিয়া, সেইটো হৈছে কুকুৰা যুঁজ। চলেনে এইফালে অভয়াপুৰীত? চলেনে? চলে। 4জন কুকুৰা যুঁজ একদম চিঞৰি চাইবিলাকক উৎসাহ দিব। এতিয়াও তিনিটা আছে দিয়া বঢ়িয়া কোনে পাৰিব? কোনে জিকিব? অন দ্য স্পট দিয়া কোনে জিকিব? ভেৰি গুড। কি নাম আপোনাৰ? মনোজ দাসৰ মনত থাকিব মোৰ গোটেই জীৱন। বিয়া বাৰু কৰাইছা? পতা নাই। টিভিত দেখাৰ পিছত প্ৰপ'জেল আহি যাবলৈ আছে। এতিয়া মনোজ দাসক আমি এটা পুৰস্কাৰ দিব লাগিব নে নাই? বিচাৰক ডাঙৰীয়া ক'ত গ'ল? 100 টকা এটা দিয়ে। গুগল পে 100 টকা এটা দি দিয়ক। Media. কথাটা হ'ল ধৰ চিন্তা খোলা আছে যে কেছটো তাৰপিছত
ঘূৰাই ঘূৰাই তাকোৰ ঘূৰাই তাৰপিছত তাকোৰ ঘূৰাই মাতা পাৰ চৰাই উৰি গ'ল পালে নদীৰ পাৰ গোটেই ঘৰৰ মোৰ হৈ থাকিল গোটেই শুকুৰবাৰ এইটোৱে মানে তোমাৰ কি হৈছে হোৱাটছআপ আৰু এইটো কি কয় ফেচবুক ওপৰত ইনষ্টা এইবিলাকৰ মাজত আমাৰ এইবিলাকৰ অৱস্থা নোহোৱা হৈ গৈছে হয়নে কিন্তু আমি জগাব লাগিব আৰু তোমালোকৰ মাজেদি অলপ জগাবলৈ চেষ্টা কৰিছোঁ আহক আমি এইবাৰ ৰেম্পত খোজ কাঢ়িব অভয়াপুৰীৰ কেইবাগৰাকীও শিক্ষয়িত্ৰীয়ে আহক আমি উপভোগ কৰোঁ চাওক ইয়াৰ শিক্ষয়িত্ৰীয়ে কইনাক খোজ দিব আৰু আমাৰ এইফালে বিয়া নাম গাব একেলগে উৰুলি দি দিয়ক উৰুলি মোবাইলে ধৰাচোন অলপ মই এটা কিবা কথা কৈ আছোঁ সুন্দৰ চাওক কইনাজনী নাই বিয়া হৈছে নে সঁচাই নে নাই বয়ফ্ৰেণ্ড আছে নাই ক'ত ঘৰ তোমাৰ অভয়াপুৰী ছোৱালী কিমান লক্ষী ছোৱালী আপোনালোকে দেখিলে ৰাজহুৱাভাৱে কি ধুনীয়াকৈ লৈ কাষৰ শিক্ষয়িত্ৰীসকলে লৈ আহিছে ভাল ছোৱালী তাই মোক কোৱা মতে বয়ফ্ৰেণ্ড নাই যোগাযোগ কৰিব পাৰে বহুত বহুত ধন্যবাদ আটাইকেইগৰাকীকে বহুত বহুত নমস্কাৰ জনাইছোঁ এই সহযোগিতাৰ বাবে সি উলিওৱা মোৰ এটি এই অনুষ্ঠান সম্পৰ্কীয় স্বৰচিত কবিতা স্বাগতম অনুপম আকৌ নতুন প্ৰভাত হ'ব এজাক শিশুৰ কিৰিলি সহপাঠী হাই উৰুমি
উৎসুকতা উকমুকনি হেঁপাহৰ চাউনি ছাৰ বাইদেউৰ অপেক্ষাৰত আনিবৰ ফেকাল্টিৰ পদূলি উদলি মুদলি সপোন গঢ়াৰ কিবা এটা নতুনত্বৰ আশাত বন্দী প্ৰতিভা অনুষ্ঠানৰ মই একেবাৰে শেষত আহিছোঁ এতিয়া বিহু নৃত্যৰে আমি বিদায় ল'ম সকলোৱে নাচিম আমি একেলগে কিন্তু তাৰ আগত দুগৰাকীয়ে মোৰ দুখন ছবি আঁকিছে তোমাৰ নাম কি নাম আৰু তোমাৰ ছবি দুখন দেখাই দিয়া দৰ্শক ধুনীয়াকৈ এইবিলাক মৰম এইবিলাক আগ্ৰহ আৰু এইবিলাকেইতো মোৰ জীৱনৰ কাৰণে উশাহ নিশাহ এওঁলোকৰ মৰমেই মই অনুপম চক্ৰৱৰ্তী হৈ আছোঁ বহুত বহুত ধন্যবাদ তুমি কি পঢ়ি আছা ক্লাছ 8ত তুমি ক্লাছ 8 দুয়ো ক্লাছ 8 অষ্টম মানত পঢ়ি আছে আৰু দুয়োৰ মই